हेलो गाइस, আজি কেবাদিনো হল ভিডিও বনোৱা নাই। আজি বনাও বুলি ভাবিছো। অলপ ভিডিও বনোৱা নাছিলো মানে আমাৰ দতাজন ঢুকালে। দতাজন হৈ গল মানে 70 বছৰীয়া হৈছিলে আৰু সেই গতিকে মই ভিডিও বনাব পৰা নাছিলো। এনি দতা হৈছিলে যদি মনটো বেয়া লাগি আছিলে দিয়কচোন। হলেও মই লৰাটো অলপ ভিডিও বনাব কৈছিলো আৰু তাৰে অলপমান আপোনালোকৰ আগত দেখুৱাইছো। Really? Coba kawan. Ini Hey guys, giúp này. দেখিছেনে গোলাপ ফুল নহয় টগৰ ফুল ফুলি আছে। ফুলে পুৰা আমোল মোলাই আছে। যদিও বিহু লাগিছে হলেও আমাৰ মানে ঘৰত বিহু নলগাই হল। কেলৈ বিহু নলগা হল বুলি কৈছো হেটো আপোনালোকে গম পাইছেই। আপোনালোককতো কলোৱেই কথাটো। আজি এতিয়া চৰহাৰি পাতি মানে ভাত খাব সকলোৱে একেলগতে। আমি সকলোৱে ভাত খাম। চাবিন কাটিছে বাইছেতে এজনী চাপানি খাই আছে। আৰু মই মানে এতিয়া ভাত পানী বনাই লৈ নঙলাৰ মুখতে এনেদৰে থিয় হৈ আছো। এতিয়া ভাত পানী দিবলৈ বুঢ়াহঁত অহা নাই। বুঢ়াহঁত আহিলে মানে সিহঁতক ভাত পানী দি পেলাই আজৰি পাম আৰু আজিলৈ মানে ভিডিওটো বেছি দীঘলীয়া নকৰোঁ। অলপ আজি ইমানতে সামৰি মাৰিছোঁ।